কি খবৰ? আজি হাইলৈ গৈছোঁ পাৰ্টি খাবলৈ গৈছোঁ পিকনিক। এইফালে আমাৰ হাবিলদাৰ আছে। এইফালে আমি স্কুটিত যাম মানে খৰি চৰি লৈ লৈছোঁ আৰু এই ওচৰতে যাম। এইফালে ভাতটো মানে আমি ঘৰতে বনাই লৈছোঁ আৰু তাত অকল মাংসটোৱে বনাম মানে। চ' ক'লৈ যাওঁ চাই থাকচোন, এতিয়া নকওঁ আৰু তাত গৈ পিনিহে আপোনালোকক ক'ম দেই। তাকে দেখিব আৰু নিজে নিজে ক'লৈ গৈছোঁ। আজি একদম বেয়া মস্তি লাগিব মানে গৈ পিনি। চ' এতিয়া গৈ থাকোঁ আৰু দেই। হ'ব, তাত লগ পাই আছোঁ। কৃষ্ণ। अभी हम लोग जा रहे हैं पिकनिक खाने के लिए घोड़ा और ब्लॉक। वो दोनों भी हम लोगों का साथ जाएगा। हमारा बाइक थोड़ा खराब है लेकिन कुछ नहीं, ऐसे जा रहे हैं हम लोग, ऐसे नीचे खड़ी लेके ऊपर। सो आज मैं हिंदी में ही और असमीज में दोनों लैंग्वेज में ब्लॉग करूँगा। हाँ, तो कैसे लगेगा आप लोगों को बताएगा। दे কৃষ্ণ আমি গৈ আছোঁ এনেকৈ। এতিয়া এইফালে আমাৰ দুটা ল'ৰা গৰম মানে ইচ ক'বই পৰা নাই দেখিছেনে। सो हमारा बाइक थोड़ा घेगला है तो कुछ नहीं, ऐसे चल जाएंगे लेकिन चलाने के मजा कुछ है बहुत बढ़िया। ए पुलक भाई মানে গাইছ ইয়াত আলোচনা হৈছে। এইফালে আমাৰ ছাৰ আহি গ'ল, এইফালে আমাৰ ৰিকু ভাই, সাধাৰণ সম্পাদক পুলক কৈছে। আজি দায়িত্বটো মানে মই লৈছোঁ। এতিয়া আমি পইচা দেখা দে, পইচা এতিয়া বজাৰটো কৰি ল'ব লাগিব। বজাৰটো এতিয়া হয়, আমি বজাৰটো কৰিম। মোনা নাই, এতিয়া মোনা কিনিব লাগিব। আলু আধা কেজি ল'বি, আলু তাৰপিছত তাৰপৰা পিঁয়াজ এপোৱা ল'বি, তাৰপৰা জলকীয়া 20 টকা ল'বি। হৈ যাব। তাৰপিছত কি ধনিয়া দিলি না? মিঠাতেল এপোৱা ল'বি। ছয়টা গাইছ আমি বজাৰটো কৰি লওঁ দেই। অকণমান পাম দেখোন। ঐ পুৰা বজাৰটো চলি আছে আমাৰ ঘেৰাকৈ। চব বজাৰটো কৰি লৈছোঁ। এইফালে বিলাহী লৈছোঁ, এইফালে জলকীয়া আমাৰ ছাৰে দি আছে আহোঁতে। মস্তি মানে আজি মস্তি লাগিব পুৰা। জাতিয়া দা কেনেকুৱা লাগিব? ভাল ভাল। এই চাবি এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল। গৈ আছোঁ মই দেৱলৰ উঠি ল'লোঁ ধুনীয়াকৈ। আমি পিছত এইটো ট্ৰেইন আহি আছে এইফালে দেখিছে। চ' আমি গৈ আছোঁ মানে এতিয়া কোনডোখৰ জেগালৈ আছোঁ সেইটো নকওঁ মানে। এতিয়া যেতিয়া পাম তেতিয়া আপোনালোকে গম পাব, এইটো ছাৰপ্ৰাইজ। এতিয়া গম পাব, তেতিয়া গম পাব। ভিডিঅ'টো পুৰা হেভি হ'বলৈ গৈ আছে। अभी वीडियो तो पूरा धमाकेदार वीडियो। तो वीडियो एंड तक के लिए देखते रहिए। आज थोड़ा हिंदी भी बोलूँगा हम। ताकि हिंदी में बहुत जानकारी है हमारे पास। हिंदी तो पूरा जानने वाला। अरे कहना क्या चाहते हो? सॉरी हिंदी सब लोग समझते हैं ना, इसलिए हम थोड़ा हिंदी थोड़ा असमीज में बोलूँगा रे। ऑल इंडिया वायरल होगा ये वीडियो। हाँ, ऑल इंडिया वायरल होना चाहिए ये वीडियो, सच में बोल रहा हूँ। দোস্ত আমি মানে আহি পিনি এতিয়া জেগাডোখৰ পাই গ'লোঁ, কিন্তু আমি এতিয়া মানে মেইন ভালকৈ এডোখৰ ভাল জেগা পোৱা নাই মানে। এতিয়া জেগা বিচাৰি ফুৰিছোঁ, তাকে কোনডোখৰতনো বহোঁ আমি খাবলৈ গোটেইখিনি হেৰিকেইটা পূৰা জেগা বিচাৰি ফুৰিছোঁ। চ' জেগাটো পাই পিনি আপোনালোকক কৈ আছোঁ দেই, তাৰপিছতহে মই মানে ভালকৈ ভিডিঅ'টো বনাম। কৃষ্ণ एक जगह ढूंढ लिया है। अब इधर देख रहे हैं, इधर ही हमारा खाना बनेगा। उसके बाद हम लोग खाएंगे। अब हम लोग थोड़ा बैठ लेता हूँ। हाँ, এতিয়া মানে আমি জেগাডোখৰ আহি পিনি ধুনীয়াকৈ পাই গ'লোঁ। এইডোখৰ ইয়াতে খাম আমি খানা চানা ধুনীয়াকৈ টিপটপ বঢ়িয়াকৈ। ঐ বৰাই কি কৰিছ? হা বহি পিনি পাই গ'লোঁ আৰু বহি এতিয়া আমি হাই চাই কৰি লওঁ। এইবোৰ মানে ভাত চাত লৈ আনিছোঁ, ভাতটো বনাই মাংস চাংস ইয়াত বনাওঁ ধুনীয়াকৈ গোটেইখিনি। দেৱই পূৰা কাম কৰিছে দেই, আমাৰ কাম কৰা মানুহটো। চ' এতিয়া আমি ধুনীয়াকৈ নাচিম, তাৰপিছত খাই বৈ ধুনীয়াকৈ বিন্দাছ। চ' আজি ভিডিঅ'টো দেখতে ৰহিয়ে आप लोग, ठीक है। আমি অকল খামহে দেই, মানে আমি পাল মাৰিম আৰু তাকে সিহঁতক বনাব দিছোঁ। এইটো বিন্দাছ ৰেচিপিটো মোকহে বনাবলৈ কৈছে বোলে দেই। ৰেচিপি বনাম আজি। মেইন কথাটো মানে আমি ক'লৈ আহিছোঁ আপোনালোকে এতিয়া গম পাইছেনে বাৰু? আমি আহিছোঁ কমলাবাৰী। তাকে ওচৰৰে আৰু দেই, বেছি দূৰ নহয় বাৰু। কমলাবাৰী আহিছোঁ আমি এতিয়া বনাই মেলি খাই লওঁ, তাৰপিছত আপোনালোকক কমলাবাৰী দেখাম মানে একদম ধুনীয়াকৈ। গোটেই সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য দেখাম দেই। হ'ব তাকে এইফালে ধুনীয়াকৈ এইফালে জুই জ্বলাইছে আমাৰ পুলকে। হেল্ল', এইফালে আমি কেৰাহী পাতি ল'লোঁ ধুনীয়াকৈ। এইফালে আমাৰ মালিকে পূৰা নহৰু গুচাই আছে। এইফালে আমাৰ হেৰি বিলাহী গুচাই আছে, পিঁয়াজ। এইফালে আলুটো মই গুচাই দিলোঁ। আমি বনাই লওঁ ধুনীয়াকৈ নে কি? কৃষ্ণ কৰি আকৌ
ধুনীয়াকে ইয়াত কৈছে ইয়াক কেঁহি শুকালে তেল দে ঐ তেল দে তেল দে তেল দে তেল দে So guys, এতিয়া আমি অলপ মানে এতিয়া সিজনটো এতিয়া নচা সিজনটো সেইটো কাৰণে অলপ নাচো বুলি ভাবিছো কিন্তু আমাৰ ওচৰত গান চান নাই তেতিয়া অলপ আমি ফূৰ্তি নকৰিলে জানো হ'ব so এতিয়া আমি হেতক দেখাই দিওঁ অলপ ভালকে so চবেই দেব অলপ লা 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 so আমি এতিয়া মুখে গাগে নাচিম মানে দেই লা 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 কেৱল এই ডান্সটো মানে অলপ দেখে নাচিম মানে গোটেইখিনি নাচিম মানে পুৰা এতিয়া অলপ খানা বনাই লওঁ তাৰপিছত ধুনীয়াকৈ খাই বৈ গোটেইখিনি অলপ দাৰু চাৰু খাবলৈ বেলেগ বস্তু so তাৰপিছত নাচিম ধুনীয়াকৈ ইউ বয় কামে চবেই লাগি আছে ধুনীয়াকৈ এইটো মাংস চাংস এনেকৈ হাৰি কৰিছে আৰু এনেকৈ দিছে মানে তলত এই আমাৰ পুলক মেইন ইয়াত এইফালে মাংস দি দিছে ইয়াতে লগালগ ধুনীয়াকৈ এতিয়া বনাই লৈছোঁ ধুনীয়াকৈ গোটেইখিনি আনি খাম আৰু গাইজ জুই জ্বলাইছে কিন্তু নজ্বলিছে কিন্তু মাংস ইয়াত ধুনীয়াকৈ দি আছে এইফালে আমাৰ পুলকে পূৰা ধুনীয়াকৈ লৰাই আছে এই পুলক বনাইছনে হ'ব আৰু তাকে ইয়াতে আছোঁ আমি গোটেইখিনি এটা চশমা টচমা পিন্ধি গোটেইটো গৰম চনীডাল লগাম লাগিছে এইটো চব মস্তি লাগিছে নে ক'ব দেই চশমাটো লগাই লৈছোঁ আমাৰ পুলকৰ চশমা বোলে দেই তাকে আৰু ল'ৰা কষ্ট কৰিছে অলপ ঘামিছে অলপ কষ্ট কৰিছে আমাৰ এইকেইটা এনেই ওপৰতে বহি দুটাই পেটৰ কাৰণে আজি মানে গোটেই খানাটো যিমান যি আয়োজন হৈছে মছলা পাতিৰ পৰা মানে নিমখলৈকে গোটেইখিনি মোৰ গোটেই সম্পূৰ্ণ টকা মোৰ বনাইছো মই এইটো মিছা টকা মই দিছোঁ বেছি চবত কওঁ সম্পূৰ্ণ টকা মোৰ গৈছে বনাইছো মই তাৰপিছত দেখিছে ৰাইজ তাৰপিছত মই চেনেল এটা খুলিম তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইব কৰিব তাৰপিছত ইমানে কথা মানে হ'ব দেই তেতিয়া এতিয়া আপোনালোকে কমলাবাৰী চাওক কমলাবাৰী দেখাম আপোনালোকক ধুনীয়াকৈ আমাৰ ধুনীয়া সৌন্দৰ্য গাইছ এতিয়া মানে আমাৰ চব্জি তব্জি বনাই হৈ গ'ল এইফালে দেখিছে আৰু চব্জি ইয়াত দেখাই দিছোঁ লাইটকৈ দেখাইছোঁ দেই লাইটকৈ এইফালে গোটেইখিনি পাত লৈ বহিলে এইফালে দেখিছে নাই অকল খাংকৈ থাকে গুড়া গোটেই পুৰা ইয়াত চব্জি বনি গ'ল এতিয়া ভাত খাম এতিয়া ধুনীয়াকৈ গোটেইখিনি বহি লৈ এতিয়া ধুনীয়া মানে চিনি দিছিলে অলপ দেৰি আপোনালোকক দেখাচোন চবকে কমলাবাৰী কি সৌন্দৰ্য এটা প্ৰাকৃতিক সৌন্দৰ্য দেই তাকে হ'ব এনেকুৱা কথা মানে ভাত বনাই হৈ গ'ল আমি খাবলৈ লৈছোঁ মানে ধুনীয়াকৈ এইফালে মাংস আছে এইফালে ভাত এইফালে ধুনীয়াকৈ গোটেইটা বহি ল'লে ভাত খাবলৈ এইফালে আমাৰ দেৱ ঐ বৰ আকৌ সোনকালে মই বহি লওঁ আৰু ইয়াত এইফালে ঘূৰাই এইফালে পিটিকা বনাই আছে বোলে ইছ ৰাম 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 খাবহে লাগে আৰু দেই এতিয়া হ'ব এতিয়া বহি মেলি ধুনীয়াকৈ গোটেইকেইটা খাই লওঁ গাইছ এতিয়া গোটেইকেইটা বহি ল'লোঁ এনেকৈ ধুনীয়া খাবলৈ গোটেই পাত চাত পাৰি লওঁ দেই এতিয়া পুলক মাৰ প্ৰথম মাৰ ই একদম তাতে লৈ লৈছে মাৰ হাউতকৈ দে তুমি এই দে হাউতকৈ দে তই দে একদম গোটেইখন ভুৱা দে ভুৱা হাউতকৈ ভুৱা ধুৱাইছে বোলে ল'ৰা বেয়াও লাগিছে চ' মই এতিয়া হাউতকৈ এগুৱা ভৰাওঁ নোৱাৰোঁ ভাত খাই চ' এতিয়া আমি ভাত পানী খাই হৈ গ'ল ধুনীয়াকৈ তাৰপিছত আমাৰ জেগাডোখৰতো আমিতো চফা কৰি যাব লাগিব ন খাই বৈ ইমান ধুনীয়াকৈ গোটেইখিনি খালোঁ মিলি জুলি চ' এতিয়া মানে জেগাডোখৰ চফা কৰি যাওঁ বুলি এতিয়া চফা কৰি যাওঁ ধুনীয়াকৈ আকৌ যাতে কোনোবা আহিলে ইয়াত খাব পাৰে তো খৰিখিনি বেছি হ'ল আমাৰ খৰি ইয়াত কৈছোঁ কোনোবা আহিলে আকৌ এডোখৰ জেগাত ধুনীয়াকৈ খাব পাৰিব দেই চ' এতিয়া আমি চফা কৰি ল'ম ধুনীয়াকৈ তাৰপিছত অলপ ফুৰিম ইয়াত চ' এতিয়া চফাটো কৰি লওঁ দেই মানে আমি নাচোঁ বুলি ভাবিছোঁ আৰু বহুত ফূৰ্তি নাই কৰা পুলকে মানে এখন নতুন বাইক কিনিলে আৰু এখন V4 পূৰা সি পাৰ্টটো বাৰু নোখোৱালে বাৰু হ'ব পিছত খাম লাহে দিয়ে চ' এতিয়া এই V4 চিনেমেটিক শ্বটটা আপোনালোকে চাই লওক ধুনীয়াকৈ বিন্দাছ এতিয়া দেখা দিছোঁ আৰু এইফালে কমলাবাৰী একদম ধুনীয়া আৰু দেই এনেকুৱা মানে कौन है ये लोग कहाँ से आते हैं চব গৈ আছোঁ আৰু এই ওখ শাৰীটা আছে মানে তাকে দেখাব লাগিছোঁ এনেই আমি এতিয়া খেলা জেগা দেখাম দেখাম দেই ডাঙৰীয়া পুখুৰী নে কি দেখিলে এয়া কমলাবাৰী আছে নি এতিয়া মানে গৈ আছোঁ এটা বহুত ডেঞ্জাৰাছ জেগা চাব পাৰিব ভেৰি ডেঞ্জাৰাছ ভেৰি ডেঞ্জাৰাছ ৱা এজনী মাইকী ডাইনাছৰ বোলে समझ रहे हो ना আমি এতিয়া ইয়াৰ ওপৰত উঠিম ধুনীয়াকৈ তাৰপিছত তাৰ ওপৰৰ পৰা দেখাম আপোনালোকক কমলাবাৰীনো কেনেকুৱা লাগে ভিউটো আপোনালোকক চ' গৈ লওঁ ওপৰলৈ ধুনীয়াকৈ ষ্টেপটো বহুত আছে এতিয়া আহি পিনি ওপৰত পাই গ'লোহি মানে পূৰা ওখ ষ্টেপ বগা ভাগ লাগি গ'ল এইটো ওপৰ আপোনালোকে ভিডিঅ' চাওক ঘেৰা মানে এইফালে
এইফালে আমাৰ পাতিয়াকো লগ পাই গ'লোঁ এইফালে পোৱালি এটা চ' এয়া কমলাবাৰী দেখিছে বিন্দাছ চ' মজা চ' গাইছ আমি এতিয়া কমলাবাৰীৰ পৰা ওলাই দিলোঁ ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ পিনি মানে আজি আকৌ ৰাতিকৈ এতিয়া ধামাকা পাৰ্টি হ'ব নেকি পাৰ্টনাৰ লগৰকেইটা নাথাকে আমাৰ দুটাৰ লগত আজি এত বেয়া ধামাকা ৰাতি পাৰ্টি এটা হ'ব চ' ভিডিঅ'টো চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ দেই হ'ব এতিয়া গৈ আছোঁ ঘৰলৈ ঘৰ পাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক ৰাতি পাৰ্টি